নমস্কাৰ ফ্ৰেণ্ডসকল, আপুনি যদি ভিডিঅ' এডিটিং শিকিম বুলি ভাবিছে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। কাৰণ এই ভিডিঅ'ত আপোনালোকক মই কেনেকৈনো মোবাইলতে ভিডিঅ' এডিটিং কৰিব পাৰি সেইখিনি আপোনালোকক গোটেইখিনি জনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাব। আৰু যদি আপোনালোকে স্কিপ কৰে তেতিয়াহ'লে আপোনালোকে ভালকৈ বুজি নাপাব, তেতিয়া হয়তো আপোনালোকৰ ভিডিঅ' এডিটিং কৰাত অসুবিধা হ'ব। গতিকে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডসকল, আপোনালোকৰ প্লে ষ্টৰত যাব আৰু প্লে ষ্টৰত কাইনমাষ্টাৰ বুলি চাৰ্চ কৰিব আৰু কাইনমাষ্টাৰ চাৰ্চ কৰাৰ পাছত আপোনালোকে সেই এপছটো ইনষ্টল কৰি ল'ব। মোৰ ইয়াত ইনষ্টল কৰা আছে, গতিকে মই ইয়াক অ'পেন কৰিছোঁ আৰু অ'পেন কৰাৰ লগে লগে ফাৰ্ষ্ট ইণ্টাৰফেচটো এনেকুৱা ধৰণৰ হ'ব। আৰু ইয়াত আপোনালোকে এইটো প্লাছ চিনটো দেখিছে আৰু ইয়াত লিখা আছে ক্ৰিয়েট নিউ। আপোনালোকে ইয়াত ক্লিক কৰিব আৰু তাত ক্লিক কৰাৰ লগে লগে ভিডিঅ'ৰ এছপেক্ট ৰেচিঅ' তাৰমানে আপোনাৰ যদি ভিডিঅ'টো পথালিকৈ বনাইছে তেতিয়াহ'লে 16:9তে হ'ব। আৰু যদি আপোনাৰ ভিডিঅ'টো দীঘলীয়া মানে থিয়কৈ বনাইছে তেতিয়াহ'লে আপোনালোকে 9:16ত ক্লিক কৰিব। গতিকে মই ইয়াত যিহেতু ভিডিঅ'টো পথালিকৈ বনাম 16:9ত ক্লিক কৰিম আৰু ক্লিক কৰি ওপৰত যে আছে নেক্সট, এই নেক্সটত ক্লিক কৰিম। আৰু নেক্সটত ক্লিক কৰাৰ পাছত আপোনালোকে মোবাইলৰ ফাইলত থকা ফাইল মেনেজাৰত থকা ফল্ডাৰকেইটা দেখিবলৈ পাব। এতিয়া আপোনাৰ মোবাইলত য'ত আপোনাৰ ভিডিঅ'টো আছে সেই ফাইলটো আপোনালোকে চিলেক্ট কৰিব লাগিব। ধৰক মই এইটো ভিডিঅ' আনিম, এইটো ভিডিঅ' চিলেক্ট কৰিলোঁ, এইটো ভিডিঅ' ইয়াত আহি গ'ল। তাৰ পাছত ধৰক নেক্সট এটা ক্লিপ চিলেক্ট কৰিম। ধৰক মই এইটো ভিডিঅ' চিলেক্ট কৰিলোঁ। তাৰ পাছত এনেকৈ আপোনালোকৰ ভিডিঅ'টো বনাবলৈ গ'লে যিকেইটা ক্লিপ আপোনালোকে ৰেকৰ্ডিং কৰিছে সেইকেইটা আপোনালোকে এনেকৈ ক্লিক কৰি কৰি চিলেক্ট কৰিব। আৰু কিন্তু চিলেক্ট কৰোঁতে এটা কথা, আপোনালোকে যে এই বাৰডাল দেখিছে, এই ৰঙা চিন, ইয়াত টাইমটো উঠি আছে, এই বাৰডাল য'ত থ'ব ভিডিঅ'টো তাতহে আহি সোমাব। গতিকে আপোনালোকে যদি আপোনালোকে বাৰডাল যদি ইয়াত থয়, ইয়াত থ'লে আপোনালোকে যিটো ভিডিঅ' চিলেক্ট কৰিব সেইটো ভিডিঅ' আহি ইয়াত সোমাব। আৰু গতিকে এইটো আপোনালোকে মনত ৰাখিব যে এই ৰঙা চিনডালৰ যোনডাল বাৰডাল আছে, এই বাৰ বুলি কয়, এই বাৰডাল যদি য'ত থয় আপোনালোকে ভিডিঅ'টো ইম্পৰ্ট কৰিলে তাৰ পৰাহে মানে এডজাষ্ট হ'ব। গতিকে এনেকৈ মই ইয়াত চিলেক্ট কৰিলোঁ, এনেকৈ ভিডিঅ'বিলাক আহি গ'ল। এতিয়া ভিডিঅ'বিলাক অহাৰ পাছত আপোনালোকে এনেকৈ স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰি একেবাৰে প্ৰথমলৈ যাব। প্ৰথমৰ পৰা আপোনালোকে এডিটিং কৰিব আৰু প্ৰথমত আহিল। আৰু প্ৰথমত অহাৰ পাছত এতিয়া আপোনালোকে ইয়াক প্লে কৰিব লাগিব, ক'ত কাটিব লাগে বা কি কৰিব লাগে। প্লে কৰিব লাগিলে এইটো একেবাৰে ইয়াত দেখিছে, এইটো প্লে বটন এটা আছে, আপোনালোকে ইয়াত ক্লিক কৰিব আৰু শুনি শুনি গৈ থাকিব। নম্বৰ প্ৰশ্নটো চোৱা এতিয়া, 849 খালী ঠাই এনেকৈ প্লে কৰিলে। প্লে কৰোঁতে হয়তো আপোনাৰ এইখিনি ঠাইৰ পৰা ধৰক খালী ঠাইৰ পাছৰ বস্তুখিনি আপোনাক নালাগে, মানে খালী ঠাইৰ পৰা আৰু দুটামান বস্তু মাজৰ এইখিনি ক্লিপ নালাগে আৰু পাছৰখিনি লাগিব, কিন্তু মাজৰ এইখিনি নালাগে। গতিকে খালী ঠাইলৈ আপোনালোকে এই বাৰডাল ৰখাই দিলে, ষ্টপ কৰি দিলে। ষ্টপ কৰাৰ পাছত ভিডিঅ'টো এবাৰ ক্লিক কৰিলে, ভিডিঅ'টোত ক্লিক কৰাৰ পাছত ওপৰত যে কেঁচিখন দেখিছে এই কেঁচিখনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে 1, 2, 3 নম্বৰ অপশ্যনটো স্প্লিট এট প্লে হেড, আপোনালোকে ইয়াত ক্লিক কৰিব। কৰাৰ লগে লগে এই ভিডিঅ'টো দুভাগ হৈ গ'ল, যিটো এটা ভিডিঅ' আছিল দুটা হৈ গ'ল। তাৰপিছত ওপৰৰ ৰাইট চিনটো যে আছে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এতিয়া পুনৰ প্লে কৰিব। খালী ঠাইলৈ হ'ল, কিন্তু আমি ইয়াত ক্লিক মাজত স্প্লিট কৰিছোঁ, মাজৰ এইখিনি বস্তু নালাগে। কিন্তু ক'ৰ পৰা নালাগে, ইয়াৰ পৰা ক'লৈকে নালাগে, আপুনি তালৈকে আমি বস্তুখিনি প্লে কৰি চাম। 8:4 আছে, খালী ঠাইৰ পাছত 8:4 আছে, 8:4 আছে শব্দখিনি আমাক বা এই ফুটেজখিনি নালাগে। গতিকে আমি এতিয়া ইয়াত য'ত ৰখিছে, ষ্টপ হৈছে, তাতে থাকক আৰু ভিডিঅ'টো এবাৰ চিলেক্ট কৰিলোঁ। ভিডিঅ'টো ক্লিক কৰিলে ভিডিঅ'টো চিলেক্ট হয়। তাৰপিছত পুনৰ এই কেঁচিখনত ক্লিক কৰিম। ক্লিক কৰি 3 নম্বৰ অপশ্যন স্প্লিট এট প্লে হেড, আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এইটো অকণমান দুখন হাতেৰে অকণমান বহল কৰি দিব পাৰিব এনেকৈ।
এই দুডাল প্লাছ চিন দেখিছে, প্লাছ চিনৰ এই মাজৰ বস্তুখিনি তাৰমানে আমাক নালাগে। গতিকে এইখিনি আমি ক্লিক কৰিলোঁ, ক্লিক কৰি এইফালে ডিলেট অপশ্যন আছে, এই ডিলেটত আপোনালোকে ক্লিক কৰি লওক। ডিলেট অপশ্যনত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ লগে লগে খালী ঠাইৰ পাছৰ এই বস্তুখিনি মানে ডিলেট হৈ গ'ল। এতিয়া প্লে কৰি চাওঁ, চাওক সেই মাজৰ বস্তুখিনি নাই। যদি আপোনালোকৰ কিবা কাৰণত ডিলেট কৰোঁতে ভুল হৈ গ'ল বা কিবা এডিট কৰোঁতে অকণমান ভুল হৈ গ'ল, নেক্সট ষ্টেপ মানে আগৰ ষ্টেপটোত যাব বিচাৰে, তেতিয়াহ'লে এই ওপৰত একেবাৰে লেফ্ট চাইডে ওপৰত আছে আনডু। আনডু কৰি দিলে এই যিটো বস্তু আমি ডিলেট কৰিছিলোঁ এইটো ফাইল, এইটো পুনৰ আহি গ'ল। গতিকে এনেকৈ আপোনালোকে বস্তুবিলাক কাটি কুটি ঠিক ঠাক কৰি ল'ব পাৰিব। 84 আছে, মোৰ নালাগে, গতিকে এইটো মই ডিলেট কৰিলোঁ আপোনালোকক দেখুৱাৰ কাৰণে। মই সেইখিনি কৰি দিছিলোঁ। এতিয়া আমি আৰু পুনৰ যাম। গতিকে এইখিনিলৈ মোৰ এইটো ক্লিপ শেষ। ঠিক আছে, মই এইটো ক্লিপত মই ইয়াত চিলেক্ট কৰিলোঁ ক্লিপটো, আৰু পুনৰ এই কেঁচিখনত ক্লিক কৰিলোঁ, কৰি 3 নম্বৰ অপশ্যন স্প্লিট এট প্লে হেড এইটোত আমি ক্লিক কৰিলোঁ। তাৰমানে আমাৰ আগৰখিনি এইখিনি আমাৰ হৈ গ'ল এডিটিং কৰা, আৰু এই পিছৰখিনি য'ত ভাগ হৈ গ'ল এইখিনি বস্তু নালাগে, আৰু এইখিনি বস্তু চিলেক্ট হৈ আছে, হালধীয়া হৈ আছে। গতিকে এইফালে আছে আপোনাৰ লেফ্ট চাইডে ডিলেট, এই ডিলেট কৰি দিলোঁ। ডিলেট কৰি দিয়াৰ লগে লগে সেইখিনি ডিলেট হৈ গ'ল। তাৰপিছত এইটো নেক্সট ক্লিপ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অনুশীলনী 4 এইটো ক্লিপ হ'ল। তাৰপিছত এইটো ক্লিপৰো এইখিনি শেষ বুলি ধৰক। আপোনালোক দেখুৱাৰ কাৰণে মই এনেকৈ ভিডিঅ'টো এইখিনি এনেকৈ দেখুৱাইছোঁ, কিন্তু আপোনালোকে অৰিজিনেল যিটো ভিডিঅ' মানে চাব, সেই ৱৰ্ডবিলাক চাই ল'ব ক'ত কাটিব লাগে ক'ত নালাগে। গতিকে মোৰ ইয়াত ধৰক এইখিনিত আৰু এই নেক্সট ক্লিপটোৰ এইখিনিত কাটিম। গতিকে এইটো ভিডিঅ'টো মানে হালধীয়া হৈ আছে, মানে চিলেক্ট হৈ আছে। পুনৰ ইয়াত ক্লিক কৰি স্প্লিট এট প্লে হেড, আৰু এই যোনখিনি নেক্সট এইখিনি হালধীয়া হ'ল, তাৰমানে এইখিনি চিলেক্ট হৈ আছে, এইখিনি বস্তু নালাগে। গতিকে মই ডিলেট কৰি দিলোঁ। ডিলেট কৰি দিয়াৰ লগে লগে নেক্সট ক্লিপটো অট'মেটিক ইয়াত মানে জোৰা হৈ যায়। গতিকে মই প্লে কৰিলোঁ। এতিয়া এইটো ফটো হ'ল, এইখিনিয়ে মোক লাগে, বাকী পিছৰখিনি নালাগে। গতিকে এনেকৈ কাটিলোঁ, কাটি ইয়াক ডিলেট কৰি দিলোঁ। তাৰপাছত নেক্সট ক্লিপটো আহিল। গতিকে এইখিনি আগৰ এইটো ক্লিপৰো আগৰ সেইখিনি মানে চাউণ্ড হৈ আছে বা ভালকৈ অহা নাই শব্দখিনি যিখিনি ক'ব বিচাৰিছে। গতিকে আমি হেপী বাৰ্থডে য'ত আৰম্ভ হয় সেইখিনিৰ পৰাহে আমি বস্তুখিনি ল'ম। গতিকে আগৰ এইখিনি পাৰ্ট আমি ডিলেট কৰিম। হেপী বাৰ্থডেটো ভালকৈ য'ৰ পৰা আৰম্ভ হৈছে ভালকৈ আমি তাতেহে ৰাখি থওঁ। তাৰ পৰা আগৰখিনি আমাক নালাগে, সেইখিনি আমি ডিলেট কৰিম। গতিকে অকণমান আপোনালোকে এই ব্লেক ঠাইখিনিত অকণমান এনেকৈ আগফালে দিলে আগফালে যাব, পিছফালে দিলে পিছফালে যাব, এনেকৈ। গতিকে য'ত হেপী বাৰ্থডেটো আৰম্ভ হৈছে সেইখিনিৰ পৰাহে ৰাখিম, আগৰখিনি আমাক নালাগে। হেপী বাৰ্থডে অকণমান আগুৱাই গ'ল, অকণমান পিছুৱাই আনিব লাগিব এইখিনি। এনে থৈ পুনৰ ভিডিঅ'টো চিলেক্ট কৰিম, চিলেক্ট কৰি কাটি দিম। এই আগৰখিনি এতিয়া নালাগে, গতিকে এতিয়া পিছৰখিনি চিলেক্ট হৈ আছে, কিন্তু ডিলেট কৰিলে এই পিছৰখিনি ডিলেট হ'ব। গতিকে আপোনালোকে আগৰখিনিয়ে নালাগে, আগৰখিনি এই ক্লিপটো যেতিয়া ভাগ হৈ গ'লে আপোনালোকে এই ক্লিপটোত এবাৰ ক্লিক কৰিব লাগিব। ক্লিক কৰিলে এইখিনি বস্তু চিলেক্ট হ'ল, এইখিনি বস্তু নালাগে, ডিলেট কৰি দিলোঁ। আৰু এনেকৈ আপোনালোকে ভিডিঅ'খিনি এডিটিং কৰিব পাৰিব। তাৰপাছত ধৰক আপুনি এতিয়া তলত এটা বেকগ্ৰাউণ্ড মিউজিক দিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে এই যে অডিঅ' আছে, অডিঅ'ত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত থকা যিবিলাক অডিঅ' গান আছে সেই গানবিলাক আপোনালোকে ইয়াত দেখিবলৈ পাব, বা মিউজিক হওক। গতিকে ধৰক মই এইটো গানেই দিম, গতিকে এইটো গান মই চিলেক্ট কৰি যিটো প্লাছ আইকন আছে, প্লাছ আইকনটোত মই ক্লিক কৰিম। আৰু ক্লিক কৰোঁতে আপুনি মনত ৰাখিব যে অডিঅ'টো ক'ত দিব। এইফালে ৰঙা যিটো বাৰ আছে তলত ভিডিঅ'ত, এই বাৰডাল আপোনালোকৰ য'ত থাকে অডিঅ'টোত আহি তাৰ পৰাহে আৰম্ভ হ'ব। যদি আপোনালোকে বাৰডাল এইফালে থয় তেতিয়াহ'লে অডিঅ'টো এইখিনিতহে লাগিব। গতিকে মোক একদম প্ৰথমৰ পৰা লাগে, গতিকে প্ৰথমত যাম, বাৰডাল প্ৰথমত থৈছোঁ আৰু প্লাছ চিনটোত ক্লিক কৰি দিলোঁ।
ক্লিক কৰি দিয়াৰ লগে লগে অডিঅ'টো তলত আহি গ'ল এটা অডিঅ'টো তলত আহিল কিন্তু অডিঅ'টোৰ অকমান সাউন্ডটো কমাব লাগে কাৰণ সাউন্ডটো বেছি হৈ যাব এবাৰ প্লে কৰি দেখুৱাইছো ইমান সাউন্ড হৈছে কিন্তু অৰিজিনেল সাউন্ডটো নুশুনা হৈছে গতিকে এই অডিঅ'টো যেটো আছে আমি যেটো অডিঅ' লগালো ইয়াৰ ভলিউমটো অকমান কমাই দিব লাগিব আৰু কমাব লাগিলে অডিঅ'টো এবাৰ সিলেক্ট কৰিব আৰু ইয়াত যেটো স্পিকাৰ দেখিছে এই স্পিকাৰটো ক্লিক কৰিব ক্লিক কৰি এইটো যেটো সাউন্ড আছে এইটো দিলে এনেকৈ বাঢ়ি যাব আৰু এনেকৈ দিলে কমিব আমি অকমান কমাই থম একেবাৰে আৰু ওপৰত ৰাইট চিনটো ক্লিক কৰি দিম এতিয়া আপোনালোকে শুনি চাব তথাপিও সাউন্ডটো বেছিয়ে হৈ আছে আৰু অকমান কমাব লাগিব কমাব লাগিলে সিলেক্ট কৰিব লাগিব তাৰ পাছত 8% ত থৈ দিলো এতিয়া প্লে কৰি সাউন্ডটো কমি গ'ল গতিকে এনেকৈ বা যিখিনি লাগে আপোনালোকক এই গানটোৰে হওক ভিডিঅ'টো যেনেকৈ কাটিছে এনেকৈ অডিঅ'টো কাটিব পাৰে গতিকে আপোনালোকক এই মিউজিকখিনিহে লাগে বাকীখিনি নালাগে গতিকে আপোনালোকে এবাৰ অডিঅ'টোত ক্লিক কৰক ক্লিক কৰি একেই প্ৰচেছ আপোনালোকে ক্লিক কৰাৰ পাছত এনেকৈ স্ক্ৰল ডাউন হৈ আহিব ওপৰত ইয়াত দেখিছে ট্ৰিম এণ্ড স্প্লিট আপোনালোকে ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰি আপোনালোকে স্প্লিট এট প্লে হেড এইখন প্লে হেডডাল য'ত আছে সেইখিনিত স্প্লিট হ'ব তাৰমানে যদি আপোনালোকে ইয়াত এইটোত ক্লিক কৰে গতিকে এইখিনি আমি এটা স্প্লিট কৰিলোঁ স্প্লিট কৰি এইখিনি বস্তু নালাগে যিখিনি এইখিনি সিলেক্ট হৈ আছে এইখিনি নালাগে বা আগৰখিনি যদি নালাগে আগৰখিনি আপোনালোকে এনেকৈ সিলেক্ট কৰিব এতিয়া মোক পাছৰখিনি নালাগে গতিকে মই এই পাছৰখিনি সিলেক্ট কৰিলোঁ সিলেক্ট কৰি ডিলিট কৰি দিলোঁ ঠিক আছে তাৰ পাছত ধৰক আপোনালোকে মই ইয়াত দেখুৱাইছোঁ ধৰক আপোনালোকে ভয়েস ওভাৰ দিব লাগে ভয়েস ওভাৰ দিব লাগিলে ধৰক এইখিনিটো এটা আছেই আৰু এইটো ক্লিপত আপোনালোকে ভয়েস ওভাৰ দিব ভয়েস ওভাৰ দিব লাগিলে ইয়াৰ যেটো অৰিজিনেল ভয়েস এই অৰিজিনেল ভয়েসটো আপোনালোকে একেবাৰে কমাই দিব লাগিব গতিকে কমাব লাগিলে ভিডিঅ'টো এই ক্লিপটো সিলেক্ট কৰিব লাগিব সিলেক্ট কৰি যেটো ভলিউম অপচন আছে স্পিকাৰ এইটো আপোনালোকে একেবাৰে ডাউন কৰি দিব সাউন্ডখিনি নাইকিয়া হৈ গ'ল মানে ইয়াত হেপি বাৰ্থডে বুলি কৈছিলে আপোনালোকক এবাৰ দেখাইছো এয়া হেপি বাৰ্থডে টু ইউ এই সাউন্ডখিনি আপোনাক নালাগে আপুনি ভয়েস ওভাৰ দিব গতিকে আপোনালোকে এই ভিডিঅ'টো এনেকৈ সিলেক্ট কৰিলে স্পিকাৰটো ক্লিক কৰিলে ক্লিক কৰি এইটো যেটো আছে 100% এইটো একেবাৰে 0 কৰি দিলে 0 কৰি দি ৰাইটত ক্লিক কৰি দিলে ক্লিক কৰি দিয়াৰ লগে লগে এই যেটো অৰিজিনেল ক্লিপটোৰ যেটো অডিঅ' আছিল অডিঅ'টো নাইকিয়া হ'ল এতিয়া আপোনালোকে ইয়াত হয়তো ভয়েস ওভাৰ দিব লাগিব যদি ভয়েস ওভাৰ দিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াত ক্লিক কৰিব ক'ৰ পৰা দিব যে ইয়াৰ পৰা আমি দিম গতিকে এই প্লে হেডডাল ৰঙা এইডাল আপোনালোকে তাত থব য'ৰ পৰা আপোনালোকে ভয়েস ওভাৰ দিম বুলি ভাবিছে ইয়াত থলো তো এই যে ৰেকৰ্ডিং অপচন দেখিছে এই ৰেকৰ্ডিংটোত ক্লিক কৰিব ক্লিক কৰি আপোনালোকে ষ্টাৰ্ট যে আছে এই ষ্টাৰ্টটোত ক্লিক কৰিলে আপোনাৰ ভয়েসটো ৰেকৰ্ডিং হৈ থাকিব মই গতিকে এই ষ্টাৰ্টটোত ক্লিক কৰি দিলোঁ ক্লিক কৰি দিয়াৰ লগে লগে ৰেকৰ্ডিং হৈ গৈ আছে তাৰপিছত আপোনালোকে যদি দুটা ক্লিপৰ মাজত কিবা এফেক্ট দিব বিচাৰে ধৰক এইটো ক্লিপ বেলেগ ইয়াত কিবা লিখি আছে আৰু এইটো ক্লিপ বেলেগ গতিকে এই দুটা এফেক্টৰ মাজত এই দুটা ক্লিপৰ মাজত যদি আপোনালোকে কিবা এফেক্ট দিব বিচাৰে তেতিয়াহ'লে এই যেটো প্লাছ দেখিছে তাৰমানে এইটো ইয়াত জইন আছে এইটো ক্লিপ বেলেগ আৰু এইটো ক্লিপ বেলেগ গতিকে এই প্লাছ চিনটো যে আছে এই প্লাছ চিনটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে যদি ইয়াত এফেক্টবিলাক দেখিছে ইয়াৰ যি দিব বিচাৰে যেটো এফেক্ট দিব বিচাৰে আপোনালোকে দিব পাৰে গতিকে মই ইয়াত এইটো সিলেক্ট কৰিও আৰু এইটো সিলেক্ট কৰাৰ লগে লগে ইয়াত আপোনালোকে দেখিছে ইয়াত আপোনালোকে যেনেকৈ দেখিছে মানে এফেক্টটো তেনেকুৱা ধৰণে আহিব গতিকে মই এইটো সিলেক্ট কৰিলোঁ সিলেক্ট কৰি ৰাইটত ক্লিক কৰি দিলোঁ ক্লিক কৰি দিয়াৰ লগে ইয়াত এটা এফেক্ট লাগি গ'ল এতিয়া প্লে কৰি চাওঁ এয়া দেখিছে এনেকৈ মানে এফেক্টটো লাগি গ'ল বা আপুনি ধৰক আগফালে দেখুৱাইছোঁ ইয়াত এই দুটা ক্লিপৰ মাজত আপুনি এফেক্ট দিব বিচাৰে আপোনালোকে ইয়াত ক্লিক কৰিব ক্লিক কৰি আপোনালোকে ধৰক এইবাৰ এইটো দিব এইটো এফেক্টত ক্লিক কৰিব ক্লিক কৰি আপোনালোকে ধৰক ইয়াৰ যেটো এফেক্ট দিব বিচাৰে সেইটো এফেক্ট দিব পাৰে আৰু ইয়াত ক্লিক কৰাৰ লগে লগে এফেক্টটো ইয়াত লাগি গ'ল আৰু এফেক্টটো এনেকুৱা ধৰণৰ হ'ব আপোনালোকে প্লে কৰি দেখুৱাইছোঁ এনেকৈ বস্তুখিনি প্লে হ'ব আৰু তাৰ পাছত আপোনালোকে এতিয়া গোটেই ভিডিঅ'খিনি হ'ল অডিঅ' লগালে লগোৱাৰ পাছত
আপোনালোকে এতিয়া বস্তুটো ৰেণ্ডাৰ দিব লাগিব, মানে এক্সপৰ্ট কৰিব লাগিব। ইম্পৰ্ট কৰিলে এতিয়া এক্সপৰ্ট কৰিব লাগিব। এক্সপৰ্ট কৰিব লাগিলে আপোনালোকে ৰাইট চাইডে একেবাৰে ওপৰত এইটো ঘৰত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে ক্লিক কৰাৰ পাছত মানে ইয়াত দেখিছে HD 720, তাৰপিছত SD 540, 480p, তাৰপাছত এইবিলাক কোৱালিটি, তাৰপিছত 360p। আপোনালোকে ৰেণ্ডাৰ কিমানত দিব, মানে এক্সপৰ্ট কিমানত কৰিব। এক্সপৰ্ট যেতিয়া যদি আপুনি 360pত কৰে তেতিয়াহ'লে এই ভিডিঅ'টোৰ MB হ'ব 7 MB। ইয়াত দেখিছে 7 MB। আৰু যদি আপোনালোকে HDত দিয়ে তেতিয়াহ'লে এই ভিডিঅ'টোৰ হ'ব 30 MB। গতিকে আপোনালোকে যিমান ভাল কোৱালিটিত এক্সপৰ্ট কৰিব সিমানে ভিডিঅ'টো ভাল মানে স্পষ্ট হ'ব। গতিকে মই ইয়াত HD 720 এইটোতে থাকক, মানে এইটোতে মানে এক্সপৰ্ট দিম। গতিকে এইটোত থাকক। আৰু যদি আপোনালোকে অকণ MBটো কমাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এনেকৈ স্ক্ৰল ডাউন কৰিব, মানে স্ক্ৰল আপ কৰিব। তেতিয়া আপোনালোকে তলত এইবিলাক বস্তু মানে এইকেইটা অপশ্যন দেখিবলৈ পাব। গতিকে এতিয়া মই এই HD 720p এইটোতে মই তাৰমানে এক্সপৰ্ট কৰিম। গতিকে এইটোত মই চিলেক্ট কৰা থাকিলে এতিয়া মই কৰিম ছেভ। এইটো ছেভ যে আছে, আৰু যদি আপোনালোকে এইফালে দিব বিচাৰে দিব পাৰে, কিন্তু আপোনালোকে এইটোতে দিব। আৰু ইয়াত তাৰপাছত এইটো ছেভ আছে, ছেভ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। আৰু ক্লিক কৰাৰ লগে লগে এটা এড আহিব, এডটো আপোনালোকে স্কিপ কৰিব। স্কিপ কৰাৰ পাছত ভিডিঅ'টো মানে এক্সপৰ্ট হ'ব। অকণমান টাইম লাগিব এক্সপৰ্ট হওঁতে। ভিডিঅ'টো যিমান দীঘলীয়া হ'ব এক্সপৰ্ট হওঁতে সিমানেই সময় লাগিব, আৰু যদি যিমান কম সময়ৰ হ'ব ভিডিঅ'টো সিমানে কম সময় লাগিব এক্সপৰ্ট হওঁতে। এতিয়া ভিডিঅ'টো এক্সপৰ্ট হৈ গ'ল। হৈ যোৱাৰ পাছত এইবিলাক আপোনালোকে কাটি দিব। এক্সপৰ্ট হৈ গ'ল। এক্সপৰ্ট হৈ যোৱাৰ পাছত আপোনালোকে ভিডিঅ'টো ফাইল মেনেজাৰ যে আছে এই ফাইল মেনেজাৰত ক্লিক কৰিব, ফোন ষ্ট'ৰেজ, তাৰপিছত অল ফাইল কৰিব। আৰু ইয়াত কাইন মাষ্টাৰ বুলি এটা ফল্ডাৰ দেখিবলৈ পাব, এইটো কাইন মাষ্টাৰ। আৰু এই কাইন মাষ্টাৰটোত আপোনালোকে এইটো এক্সপৰ্ট ফল্ডাৰটোত ক্লিক কৰিব। আৰু এইমাত্ৰ যিটো ভিডিঅ' মই এক্সপৰ্ট কৰিলোঁ, মানে এডিটিং কৰিলোঁ, এইটো ভিডিঅ'ত আপোনালোকে ক্লিক কৰি প্লে কৰি চাব পাৰে। গতিকে ফ্ৰেণ্ডসকল, ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টোত আপোনালোকক বেছিক জ্ঞানখিনি দিলোঁ, আৰু এইখিনি যেতিয়া আপোনালোকে ভালকৈ জানিব তাৰ পাছৰখিনি আপোনালোকক মই নেক্সট এটা ভিডিঅ' বনাই দেখুৱাই দিম। কেনেকৈনো অকণমান প্ৰফেশ্যনেল হিচাপত আপোনালোকে ভিডিঅ' এডিটিং কৰিব লাগে সেইখিনি আপোনালোকক দেখুৱাম। আৰু যদি এইখিনি বস্তু ভালকৈ নাজানে তেতিয়াহ'লে আপুনি সেইখিনি জনাত অসুবিধা হ'ব। গতিকে আপোনালোকে এইখিনি অকণমান ভালদৰে প্ৰেক্টিছ কৰি লওক, তাৰ পাছত আপোনালোকে প্ৰফেশ্যনেল হিচাপত ভিডিঅ' এডিটিং কৰিব পৰা হ'ব। আপোনালোকে কমেণ্ট কৰিব, আৰু আপোনালোকে কমেণ্ট কৰাৰ পাছত মই এটা নেক্সট ভিডিঅ' বনাম যে কেনেকৈনো প্ৰফেশ্যনেল হিচাপত ভিডিঅ' এডিটিং মোবাইলতে কৰিব পাৰি। ধন্যবাদ।